পেট জ্বলি থাকে গেষ্টিকো নহয় চব হেৰি কৰিলে একো ওলোৱা নাই এতিয়া মই আহি মই এইডোখৰতে আছোঁ মই ইয়াতে এই সকলক দেখিছেনে মই আগতীয়াকৈ ইহঁতক দেখাই লৈছোঁ চবে গৰমৰ কথা কৈছে গৰমৰ কাৰণে চৰ্দি জ্বৰ কাহ এনেকুৱা হৈ আছে অৱশ্যে তাৰ উপৰঞ্চি এতিয়া চৰকাৰে আপোনালোকক সকলোকে সুবিধা এটা দি আছে আগন্তুক আপোনাৰ 24 চনত ইলেকশ্যন হ'ব সেই 24 চনৰ ইলেকশ্যনৰ কাৰণে এতিয়া নতুন একদম বাম্পাৰ অফাৰ দি আছে বাম্পাৰ অফাৰ ল'বৰ কাৰণে সকলো সুবিধা লওক এতিয়া মাজত দৰৱ ঔষধৰ দামো বঢ়াই দিছিলে আৰু গেছৰ দামো বাঢ়ি আছিলে এতিয়া 2024 চনৰ ইলেকশ্যনৰ কাৰণে এতিয়া গেছৰ দাম ডিজেল পেট্ৰলৰ দাম আকৌ আপোনাৰ দৰৱৰ দাম সকলো কমাই দিছে এতিয়া সকলোৱে এই বাম্পাৰ অফাৰৰ সুযোগ লৈ পেলাই আৰু 24 চনত যেতিয়া ইলেকশ্যন আকৌ যোনে আহিব যোন পাৰ্টি আহিব সেই পাৰ্টিয়ে আকৌ কিমান এগুণৰ জেগাত দুগুণ ল'ব পাৰে সকলোৱে বাম্পাৰ অফাৰৰ সুযোগ লৈ থাকক আৰু মই এতিয়া স্কুল যাবৰ কাৰণে ওলাইছোঁ আজি শনিবাৰ স্কুলৰ আপোনাৰ 8টা বজাৰ পৰা আপোনাৰ 10:30লৈকে ক্লাছ হ'ব তাৰপিছত ছুটি দিব সেইকাৰণে সোনকালে ওলাইছোঁ সকলো ৰাইজক নমস্কাৰ জনাওঁ NN ব্লকলৈ স্বাগতম জনাওঁ আপোনাৰ এতিয়া মই ওলাই গৈছোঁ অৱশ্যে NN ব্লকত আপোনালোকৰ যদি কিবা এটা যদি ভাল লাগে বা কিবা এটা ক'বলগীয়া তেতিয়া আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব মই NN ব্লক আজি মই ওলাই গৈছোঁ চাহকণ খালোঁ চাহকণ খোৱাৰ পিছত মোৰ গাটো ইমান এটা ভাল নাই অৱশ্যে মানে মাজত মোৰ গাটো ভাল নাছিলে বুঢ়া বিষটো বহুতৰ হৈ আছে আপোনাৰ এতিয়া এই আপোনাৰ কৰোণা টাইমত ক'ভিড বেজীটো লোৱাৰ পিছৰ পৰা মেক্সিমাম মানুহৰ গাটো বেয়াই থাকে বিশেষকৈ মহিলাসকলৰ বুঢ়া বিষটো বেছি হৈছে মানে বুঢ়া বিষটো বহুত মোৰো বুঢ়া বিষ হৈছিলে আপোনাৰ যোৰহাট আপোনাৰ শিশু হস্পিটেল আছে আপোনাৰ টাউনত সেই টাউনত মই দেখালোঁ টেষ্ট কৰিব লাগিলে টেষ্ট কৰাৰ পিছত একো ৰিপৰ্টটো নৰ্মেলি আহিলে অহাৰ পিছত মানে মোৰ ফুলে হাতটো জিনি নাথাকে সেইকাৰণে ডক্টৰক ক'লোঁ কোৱাৰ পিছত ডক্টৰে দৰৱ যে নাৰ্ভৰ টেবলেট খাই পেলাই মোৰ আৰু বেছিহে হাতটো জিনি যাবলৈ ধৰিছে আৰু আপোনাৰ তল পেটটো অকণ বিক্ৰী কৰি আছে এতিয়া মোৰ মানে এলাহপতি কিমান এটা কাম নকৰে সমাপতিকে কাম কৰে এতিয়া সেইকাৰণে ছোৱালীজনীকো আনিব যাওঁ আপোনাৰ আকৌ এতিয়া ডক্টৰৰ ওচৰতো গৈছোঁ চাওঁচোন দেখাওঁ পিছত আকৌ অকণৰ পৰা বেছি ডাঙৰ হ'বলৈ কেনেকুৱা হ'ব কথাটো সেইকাৰণে সকলোকে কওঁ যেতিয়া অকণ কিবা এটা আপোনালোকৰ বিষ চিষ হ'লে মেলিলে আপোনাক অৱহেলা নকৰিব পৰাপক্ষত ডক্টৰ দেখাব নহ'লে পিছত গৈ পেলাই সেই বেমাৰটো ডাঙৰ বেমাৰৰ ৰূপ লৈ লয় সেইটো গম পায়নে এতিয়া হৃদৰ প্ৰব্লেমৰ পৰা গৈ পেলাই আপোনাৰ কিডনিতে এফেক্ট কৰিব পাৰে সেইকাৰণে পৰাপক্ষত সকলো ৰাইজকে কওঁ আপোনালোকৰ কিবা অসুখ বিষ চিষ হৈ থাকিলে সেইটো আন দেখা নকৰিব পৰাপক্ষত ডক্টৰৰ পৰামৰ্শ ল'ব আৰু ট্ৰিটমেণ্টটো সোনকালে কৰিব আৰু মই এতিয়া গৈছোঁ ডক্টৰৰ ওচৰলৈ ছোৱালীজনীক লৈ পেলাই ডক্টৰৰ ওচৰতো যাম আৰু ডক্টৰক দেখাই পেলাই কি এতিয়া হয় নাজানো এতিয়া আৰু ব্লগটো যদি ভাল লাগে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কিবা যদি মই মাজত কিবা বেয়া কথা বা বেয়া অনুচিত কথা যদি পাতি দিছোঁ কমেণ্ট কৰি জনাব নমস্কাৰ বাই বাই